কৃষ্ণচূড়াৰ দেশত তুমি অপ্সৰা, কৃষ্ণচূড়াৰ দেশত তুমি অপ্সৰা। আজিৰ হেঙুল বৰণীয়া আকাশৰ তলত তোমাৰ সুবাসে চঞ্চল কৰি তুলিছে ডেকাবোৰৰ মন। হয়তো তোমাৰ মঞ্জ কৰা উদ্দেশ্যতে আৰম্ভ হ'ব এটি অঘোষিত ৰণ। সেই ৰণত কিন্তু মই নহয় কোনো প্ৰতিনায়ক। তোমাৰ লয়লাস ভংগীমাই ভ্ৰমিত কৰিব নোৱাৰা মনত তুমি তেনেই সাধাৰণ। নৱাগত আদৰণি সভাৰ সেই সন্ধিয়া তোমাৰ মোহিনীয়ত্বমতো মমৰ দৰে গলি পৰা নাছিল এই তৰুণ তপস্বী। সেইদিনাখনৰ কথা, কেণ্টিনৰ কাষৰ হাতত কল্ড ড্ৰিংক লৈ যে থিয় হৈ আছিলা। মই প্লেটত খাবলৈ ডায়েবেটিছ আৰু গেষ্ট্ৰিক সজাই তোমালৈ মন কৰিছিলো। বাৰে বাৰে কাণৰ কাষৰ পৰা নামি অহা চুলিখিনিক যে আঙুলিৰে নিজৰ বাট দেখুৱাই দিছিলা। ঘামি যোৱা কপাল আৰু শীতগাল দুখনি যে গৰমত আৰক্ত ৰঙত ফুটি উঠিছিল। কৰবাৰ পৰা অহা শেঙেটা বতাহে তোমাৰ দেহত চুই তোমাৰ সুগন্ধি বিলাই দিছিল চাৰিওকাষে। কেণ্টিনৰ ৰেডিঅ'ত সেই সময়ত বজি উঠিছিল জুবিনদাৰ এটি গীত। নিঃসন্দেহে তুমি কোনোবা অপ্সৰাৰ প্ৰতিলিপি, তথাপিও অন্য তোমাৰ আশিকবোৰৰ দৰে মোৰ মন নাযায় তোমাৰ বাবে উন্মাদ হবলৈ। কাৰণ কৃষ্ণচূড়াৰ দেশত তুমি অপ্সৰা, মোৰ নজৰত তুমি তেনেই সাধাৰণ, তুমি তেনেই সাধাৰণ।